লিখা চাং কি লিখা এইটো এইটো কি করবি এইটো কি হবি জোরে কি ক ডাক্তার হবি এটা কি কি স্পাইরাল পটেটো ভালকে ধর গরম আছে তুমি খাবা জানবা না নাই হ্যাঁ কেনেকে খায় দেচোন খাই এটা খাই দেখাচোন হ্যাঁ ঐ কি লাগছে খাই এটা খাই চাম নেকি মোৰ আলটিমেট হেল্ল' এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰোঁ নিশ্চয় ভাল আমি বৰ্তমান ভালে আছোঁ সকলোৱে দুৰ্গা পূজা চাবলৈ গৈ আছে আমিও ভাবিছোঁ আজি দুৰ্গা পূজা চাবলৈ যাওঁ আমাৰ ঘৰৰ ওচৰতে হয় বাগেশ্বৰী বুলি কয় তাতে এইবাৰ ৰূপালী জয়ন্তী বৰ্ষ তাতে যাবলৈ ওলাইছোঁ আমাৰ ঘৰৰ পৰিয়ালৰ সৈতে এইবিলাক সকলো ওলাইছে যোৱাকালি ৰাতিৰ প্ৰগ্ৰাম আছিলে সুবাসনা দত্ত আছিলে আজি ৰাতি আছে অল অসম ভিত্তিক গ্ৰুপ ডান্সৰ কম্পিটিশ্যন আছে এতিয়া দিনত গৈ পেলাই মন্দিৰত সেৱা কৰি আকৌ ৰাতিলৈকে যাম বাৰু চব চাইকেল লৈ যাম আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় মোটামুটি 2.5 কিলোমিটাৰমান হ'ব সকলোৱে চাইকেলতে ওলাইছোঁ এইফালে ডাঙৰ মাই এইফালে খুৰী মাই এইফালে আমাৰ ভাগিন কুশিক এইফালে আমাৰ কলা এইফালে আমাৰ কৃতি হাফা কৃতি এইফালে মই আৰু এইফালে আহিমাৰ আহি আছে এইবিলাক সকলোবিলাকে যাম আৰু আমাৰ ঘৰৰ কাষতে হয় বেছি দূৰ নহয় সকলোৱে চাইকেলত যাম একেলগে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব গাড়ী চাড়ী নাই ইয়াতে চাইকেলত যাব লাগিব আমাৰ শ্ৰীমতী ফাইনেলি গাইজ আমি আহি পালোঁ বাগেশ্বৰীৰ দুৰ্গা পূজাৰ স্থলী আহি পালোঁ এয়া এইখন গেটখন গেটখন কি বনাইছে বে এইবাৰ কিবা ৰাস পূজাৰ গেট হেন লাগিছে গাইজ মানে বাগেশ্বৰীত পূজা চাব আহিলে এটা বস্তু বিৰাটে ভাল লাগে সেই বস্তুটো হ'ল মানে যিমানবিলাক মানুহ মন্দিৰত সেৱা কৰিব যায় সকলোবিলাক মানুহকে মন্দিৰৰ সন্মুখত দুজন মানুহে তুলসী পানী ছটিয়াই সকলোকে পৰিষ্কাৰ কৰি দিয়ে সেই দুজন মানুহ মই দেখুৱাই আছোঁ বাৰু এইজন এজন মানুহ আৰু সেইফালে এজন বহি আছে ৱাহ গাইজ চাওক মানুহৰ লাইন চাওক গাইজ মন্দিৰলৈকে সেৱা কৰাৰ কাৰণে কিমান মানুহ লাইন লাগি আছে গাইজ আমাৰ কৃষ্টি ইমান মানুহ গাইজ ইমান মানুহ হ'বলৈ সপোনতো ভবা নাছিলোঁ গাইজ মানে এইবাৰ ৰূপালী জয়ন্তী বৰ্ষ না সেইকাৰণে গাইজ ইয়াত বহুত মানুহ হৈছে গাইজ বহুত মানুহ হৈছে আৰু ইয়াৰ মানে চিষ্টেমবিলাকতো ভাল লাগে ডিচিপ্লিন এটা পোৱা যায় ইয়াত সেইকাৰণে ভাল লাগে ইয়াত এইফালে গাইজ নাগাৰা নাম ইয়াতে গাই আছে নাগাৰা নাম দেখাবলৈ গাইজ আৰু কৰিশ্মা নাথৰ কথাহে মনত পৰে কৰিশ্মা নাথে নাগাৰা নামত বহুত ফেমাছতো সেইকাৰণে আৰু কৰিশ্মা নাথৰ কথা মনত পৰি যায় আৰু গাইজ মন্দিৰৰ সেৱা কৰা জেগা আহি পাইছোঁ কিন্তু গাইজ সেৱা কৰিবৰ কাৰণে জেগা পোৱা নাই বিদ্যা কৈছোঁ এনেকুৱা মানুহ হেঁচা ঠেলা কিবা কৰি থিয় হৈ আছোঁ আৰু গাইজ কিবা কৰি সেৱা কৰিব পাৰিলে মাৰ আশীৰ্বাদ ল'ব পাৰিলেই হ'ল আৰু কিবা কৰি গাইজ ঠেলা হেঁচা লৈ হ'লেও মাৰ আশীৰ্বাদটো লৈ ল'লোঁ এইবাৰ আমি মেইন মন্দিৰলৈকে গৈ আছোঁ মেইন মন্দিৰত এটা দুৰ্গা মাৰ মূৰ্তি আছে সেইটোকো চাম আৰু আশীৰ্বাদো ল'ম মাৰ আশীৰ্বাদো ল'ম যাতে জীৱনটো ভালে কুশলে যায় তাৰে আশীৰ্বাদ ল'বলৈ গৈ আছোঁ আৰু যাতে এইবাৰ চাকৰি পাওঁ পুলিচত তাৰে আশীৰ্বাদ ল'বলৈ গৈ আছোঁ ধেমালি কৰিছোঁ দেই গাইজ এইটোৱে সেইটো মেইন মন্দিৰটো মানে মন্দিৰটো এনেকুৱা লাগিছে মানে খুঁটাবিলাকত যে সেইবিলাক যে সোণৰে বনোৱা নিচিনা লাগিছে সোণে নাই কি নাজানো গাইজ সুধিলেহে গম পোৱা যাব কিন্তু দেখাতেন সোণ হেনে লাগিছে ইয়াৰ ভিতৰতে সেই দুৰ্গা মাৰ মেইন মন্দিৰটো আছিল আমি মাৰ মূৰ্তিটো চাই আহিলোঁ এতিয়া বাহিৰত ওলাই আহিলোঁ চাওক গাইজ মানুহৰ লাইন চাওক ইমান মানুহ হৈছে এইফালে এটা গণেশৰ মূৰ্তি বনাই থৈ দিছে ধুনীয়া লাগিছে মূৰ্তিটো বা লাইট চাইট দি দিছে কিবা ৰাসৰ মূৰ্তি লাগিছে এইটো হয়তো স্থায়ী মূৰ্তি খুব ধুনীয়াকৈ বনাই থৈ দিছে গণেশ মন্দিৰ হয় গণেশ মন্দিৰ এটা আছে শুনা নাপায় একো ক'লেও কি কৈছে কি কোৱা নাই গমেই নাপায় বাগেশ্বৰী দুৰ্গা মাৰ মন্দিৰলৈ আহিলে আকৌ এটা মানে মন্দিৰ আছে এইটো হৈছে মা বাগেশ্বৰী মন্দিৰ এইটোলৈকেও আমি আহিছোঁ এইটোত অলপমান মানুহ কম দেখা পাইছোঁ মানুহ কম মানে গাইজ
মানুহবিলাকে এইটো মন্দিৰত সেৱাকাৰী আৰু ইয়াৰ পৰা মানুহখিনি ওলাই যায় মানে বাঘেশ্বৰী দুৰ্গা মন্দিৰৰ সন্মুখত মানে দোকান চোকান আছে তাতে গাইছ খাৰু মনে দোকান গাড়ী চাৰি কিবা হাবি যাবি এই চলিবিলাকে তাতে গাড়ী কিনিব খাৰু কিনিব সেনেকৈ মানুহখিনি তাতে জমা হৈ থাকে গাইছ বাকী যি কি নহওক গাইছ আমি এই মন্দিৰটো প্ৰৱেশ কৰিলোঁ এতিয়া ইয়াতো সেৱা চেৱা ল'ম আৰু আশীৰ্বাদ ল'ম গাইছ আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে ভালকে উঠা না ভালকে উঠা আমাৰ এই বাবাটোক দিয়া আমাৰ মাইনাটোক দিয়াচোন এইফালে 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 লাহেকে লাহেকে এতিয়া আপোনালোকক অলপমান পাহাৰৰ ওপৰলৈ লৈ যাই আছোঁ মানে লৈ যাই আছোঁ মানে ইয়াতো মানে বহুত ভগৱানৰ মূৰ্তি আছে সেইবিলাক চাবলৈ গৈ আছোঁ কি কিনো মূৰ্তি আছে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিলে গম পাব নিশ্চয় ইয়াতে সন্মুখতে এটা মহাদেৱৰ মূৰ্তি আছে মহাদেৱৰ মানে মহাদেৱ আৰু সতীৰ হৈ চাগে এইটো যেতিয়া মানে সতীৰ মৃত্যু হৈছিল মহাদেৱে মানে এনেকৈ কান্ধত লৈ সতীক বিশ্ব ব্ৰহ্মাণ্ড ঘূৰি ফুৰিছিল সেইটোৱে ইয়াত বনাই থৈ দিছে আৰু বহুত ধৰণৰ মূৰ্তি আছে গৰু এটা আছে সেইফালে এটা মানে বহুত আৰু গাইছ সেইফালে কিবা কিবি আছে মানে ভাল লাগিছে আৰু ওপৰৰ পৰাই গাইছ এনেকুৱা আমাৰ আৰু কৃষ্ণই আৰু আগে মোৰ আগে যাই যায় ভিডিঅ' কৰি যাই আছে গাইছ এয়া ৰক itu কি করবি তো কি হবি জোরে কি ক ডাক্তার হবে এটা কি আছে এই কুকি কি আর কি লিখা সাং ভাই আসুন এটা কি পিস্তল তো কি করবি তুই বার হ্যাঁ সরে গুলাবি ওই রে সরে গুলাবি লইছা কিনু ওই কি কি গুলাবি আরে তুমি এগুলা তুই কি করবি ডাক্তার হবে মজা মজা স্পাইরাল পটেটো ভালকে ধর গরম আছে তুমি খাবা জানবা না নাই হ্যাঁ কেনেকে খায় দেচোন খাই এটা খাই দেখাচোন কেনে লাগছে খাই হ্যাঁ ওই কেনে লাগছে খাই এটা খাইছাম নেকি মোৰ আলটিমেট পূজা চাব আহিলে গাইজ যদিহে জিলাপি নাখাওঁ পূজা চাব হেনে নালাগে সেইকাৰণে জিলাপি লৈ ল'লোঁ ঘৰলৈ আৰু খালোঁ এতিয়া ঘৰলৈকে যাওঁ আৰু যদিহে ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে তেনেহ'লে প্লিজ ভিডিঅ'টোত এটা লাইক কৰিব এটা শ্বেয়াৰ কৰিব লগতে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ধন্যবাদ